Hey guys, welcome to my channel. Rimpis blog লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। মই আজি আহিছো এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আৰু একচুয়ালি ৰেচিপিটো মোৰ নহয়, মোৰ খুৰীৰ হয় আৰু ভিডিওটো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব আৰু আপোনালোকে ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব। কেনেকুৱা পায় মোক কমেন্ট বক্সত জনাবলৈ নাপাহৰিব। মেগী আমাৰ সকলোৰে প্ৰিয় নহয়নে? মেগী আমি খায়ে থাকোঁ, কিন্তু আজি মেগীক অন্য এটা ৰূপ দিবলৈ চেষ্টা কৰিছোঁ। গতিকে তিনিটা মেগী পেকেট লোৱা হৈছে আৰু প্ৰথমতে বইল কৰি লৈছোঁ। ৰেচিপিটোৰ বাবে পিঁয়াজ, বন্ধাকবি, নৰসিংহ অপচনেল হয়, পদিনা, মেগী মছলা আৰু ডিম দুটা আৰু লগতে বেচন আৰু এইটো লৈছোঁ পানীপুৰি মছলা, এইটো অপচনেল হয়। ডিম দুটা ভাঙি ভালদৰে ফেটি লোৱা হৈছে আৰু মেগীখিনি ডিমখিনিৰ লগত ভালদৰে মিক্স কৰি লৈছে। মনত ৰাখিব যাতে ডিমখিনিৰ লগত মেগীখিনি ভালদৰে মিক্স হৈ যায়। এতিয়া কাটি লোৱা বন্ধাকবি ভালদৰে মিক্স কৰা হৈছে আৰু লগতে এটা পিঁয়াজ দিয়া হৈছে। আপোনালোকে ইচ্ছা কৰিলে দুটা পিঁয়াজ দিব পাৰে আৰু ভালদৰে সকলোখিনি মিক্স কৰি ল'ব। মেগী মছলা 3 পেকেট দিয়া হৈছে আৰু নৰসিংহ ভালদৰে কাটি লোৱা হৈছে। লগতে পদিনা পাত দিয়া হৈছে আৰু এইটো অপচনেল হয়, আপোনালোকে বেলেগ দিও দিব পাৰে। আপোনালোকে ৰেড চিলি দিব পাৰে, আমি ইয়াত ৰেড চিলি দিয়া নাই। ইয়াত বেচন নিজৰ উমান অনুযায়ী দিয়া হৈছে, আপোনালোকে 2 চামুচ দিব পাৰে। বেচন দিয়াৰ পিছত ইয়াত নিমখ দিয়া হৈছে, আপোনালোকে নিজৰ সোৱাদ অনুযায়ী নিমখখিনি দি ল'ব। আৰু দেখিছে নহয় মিশ্ৰণখিনি কিমান ধুনীয়াকৈ মঠি লোৱা হৈছে, আপোনালোকে এনেদৰে মঠি ল'ব। আৰু ইয়াত দিয়া হৈছে পানীপুৰি মছলা, এইটো অপচনেল হয়, আপোনালোকে বেলেগ মছলাও ইয়াত এড কৰিব পাৰে। আমাৰ মিশ্ৰণ ৰেডি হৈ গ'ল আৰু এতিয়া কেৰাহী গৰম হোৱাৰ পিছত তেল আমি দি দিছোঁ। তেল গৰম হোৱাৰ পাছত পকৰি বনোৱাৰ দৰে সৰু সৰুকৈ আপোনালোকে ইয়াত দেখুৱাই দিয়াৰ দৰে দি দিব পাৰে। দিয়াৰ পাছত হেতাৰে অলপ লৰাই থাকিব যাতে বেছিকৈ ভাজ খাই নাযায়। চচ নতুবা জ্বলা চাটনিৰ লগত এনেদৰে ঘৰতে মেগী পকৰি বনাই এটা সুন্দৰ আবেলি চাহ কাপৰ সৈতে ঘৰৰ পৰিয়ালৰ লগত উপভোগ কৰিব পাৰে। আমাৰ ডিছ ৰেডি হৈ গ'ল। এইটো ডিছ খুৰীৰ হয় ৰেচিপিটো আৰু খুৰীয়ে বনাই নিছে। গোন্ধটো ইমান ধুনীয়া হৈছে আৰু এয়া চব ভিডিঅ'টো বহুত ধুনীয়া হৈছে, কোমল হৈছে। আমি এতিয়া ঘৰৰ সকলোৱে ভাইটি, ভণ্টি, খুৰা, খুৰী, মই আমি সকলোৱে আবেলি চাহ কাপৰ লগত পকৰিৰ সৈতে মেগী পকৰিৰ সৈতে এটা সুন্দৰ আবেলি আমি উপভোগ কৰিলোঁ। আপোনালোকেও ট্ৰাই কৰি চাব, কেনেকুৱা হয় নিশ্চয় কমেণ্টত জনাব। এতিয়া আমি চাহ খাই লওঁ।
আজিলৈ আহিছোঁ। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু ভিডিঅ'টো যদি ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। Eh,